এটা ইণ্ডিয়ান মানুহ আমেৰিকালৈ গ'ল ক্লিনিক খুলিবলৈ। যেতিয়া ক্লিনিক খুলিব তেতিয়া বহুত ভাল লাভ হ'ব বুলিয়ে ইণ্ডিয়ান ল'ৰাই বৰ্ড এটা লগালে যে যদি ইলাজ হয় তেতিয়া 500 টকা, যদি ইলাজ নহয় তেতিয়া 2000 টকা দিম। তেতিয়া তাৰ ফাইদা উঠাই কিনে এটা ছোৱালী আহিছে দোকানলৈ। তাৰপাছত কৈছে যে ছাৰ মোৰ জিভাত টেষ্ট নাহে ভালকৈ। ৰ'বা, মই এটা দৰৱ এটা জানো, তোমাক দিম, তেতিয়া টেষ্ট আহি যাব, ঠিক আছে? 22 নম্বৰৰ সেই টেমাটোৰ পৰা এটা চামুচ দি দিয়াচোন মেডামলৈ। তেতিয়াহে মেডামক 5 নম্বৰৰ টেমাটোৰ পৰা চামুচটো দিলে অলপ পানী। কংগ্ৰেচুলেশ্যন মেডাম, আপোনাৰ টেষ্টটো পাই গ'ল। এতিয়া 500 টকা দিয়া। ছোৱালী যদিয়ে পইচাটো দিবলৈ লগা হ'ল, কাৰণ ঠগিলে যে কোনে, এনেই ল'ৰাটোৱে। ফ্ৰেণ্ডছ, আপুনিও মনত ৰাখিব এই কথা। ইষ্ট অৰ ৱেষ্ট, ইণ্ডিয়া ইজ দ্য বেষ্ট।